Hey, what's up guys, welcome to my YouTube channel, welcome to another video. কি খবর তোমালোকৰ বন্ধুসকল, আজি আমি কথা পাতিম অসমৰ এজন নামী দামী বদনামী যাৰ আছে দুজনকৈ নাৰী বাইটি মিউজিক কোম্পানীৰ সত্তাধিকাৰী মুস্তাফিজুৰ ৰহমানৰ বিষয়ে। হয়, সেইজন মুস্তাফিজুৰ কথা কৈ আছো যাৰ অসমত সকলোতকৈ বেছি সাবস্ক্ৰাইবাৰ থকা ইউটিউব চেনেল আছে। যিমান বেছি সাবস্ক্ৰাইবাৰ থকা ইউটিউব চেনেল আছে সিমান কম মান সন্মানো আছে। কিয় কৈ আছো তেনেকুৱা মান সন্মানৰ কথা সকলো জানিম। ইয়াৰ আগতে লগাই লওক কম দামী হেডফোন নিজৰ কাণত আৰু আৰম্ভ কৰো আজিৰ এই ভিডিঅ'। হয় বন্ধুসকল, কেইদিনমান আগত মুস্তাফিজুৰ ৰহমানে নিজকে অবিবাহিত বুলি কৈ এজনী ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে আৰু বহুতো প্ৰলোভন দি ছোৱালীজনীক গোৱালপাৰালৈ লৈ আহে। এইখিনি মই কোৱা কথা নহয়, যুৱতীগৰাকীয়ে নিজ মুখেৰে মিডিয়াৰ আগত কোৱা কথা। শুনি লোৱা। মিউজিক ভিডিঅ'ত অভিনয় কৰাৰ সুবিধা দিয়াৰ চলেৰে অকল যুৱতীকেই নহয় কেইবাগৰাকীও মহিলাৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি তোলাৰ অভিযোগ মুস্তাফিজুৰৰ বিৰুদ্ধে। গোৱালপাৰালৈ আহিহে যুৱতীগৰাকীয়ে গম পালে ইউটিউবাৰ মুস্তাফিজুৰ বিবাহিত বুলি। ফাৰ্ষ্টত মই গম পোৱা নাছিলোঁ, ইয়াতে যেতিয়া আহিছোঁ তাৰপিছত গম পাইছোঁ। সি যেতিয়া মোক লৈ আহিছে তেতিয়া মই গম পাইছোঁ। তেতিয়া সেইখিনি কথাও তাক মই কৈছিলোঁ। সি কৈছে বিবাহিত হৈছে তো কি হৈছে, মই খুৱাব পাৰিম, মই ৰাখিব পাৰিম, সেইকাৰণে আনিছোঁ। যুৱতীগৰাকীয়ে এইখিনি কথাও কৈছে যে তাই যেতিয়া ন্যায় বিচাৰি আৰক্ষীৰ ওচৰলৈ গৈছিল তেতিয়া আৰক্ষীয়েও তাইৰ লগত বেয়া ব্যৱহাৰ কৰিছে। আৰু আজি যিটো সদৰ থানাত অচি ছাৰ মোৰ লগত যিটো বেয়া ব্যৱহাৰ কৰিল, মোক ধমকাই তাৰপিছত চাইনটো ল'ল, কাগজত চাইনটো ল'ল। মই যেতিয়া আহি আছোঁ ওলাই, মুস্তাফিজুৰ ৰহমানে হাঁহি আছে। তাতে সি কি হয় হাঁহি আছে, সি ইমান ডাঙৰ এটা অপৰাধী তাতে সোমাই অচিৰ সন্মুখত বহি হাঁহি আছে, ওলাই আহি হাঁহি আছে আৰু মই ইমান অপমান হৈ আছোঁ। এইখিনি হ'ল যুৱতীগৰাকীয়ে তাই নিজ মুখে দিয়া ষ্টেটমেণ্ট। এতিয়া কথাটো হ'ল ছোৱালী হৈছে বুলি তাই যি ক'ব সেইখিনি যে সঁচা হ'ব তেনেকুৱা আমি ক'ব নোৱাৰি। ইয়াৰ বাবে কোৰ্ট আছে, কোৰ্টে বিচাৰ বিবেচনা কৰি ক'ব কোন সঁচা কোন মিছা। ইয়াৰ আঁৰত বহুতো কাহিনী লুকাই থাকিব পাৰে। এইজনী ছোৱালীৰ নিচিনা মুস্তাফিজুৰ ৰহমানে আৰু বহুতো ছোৱালীৰ জীৱন ধ্বংসও কৰিব পাৰে। বন্ধুসকল, যিমানে খান্দি থাকিব সিমানে কাহিনী ওলাই থাকিব। বাৰু যেই নহওক, এইখিনি টপিকৰ ওপৰত যোৱাকালি মুস্তাফিজুৰ ৰহমানে তাৰ চেনেলত এটা ভিডিঅ' আপলোড কৰিছে, চাই লওক। ফাৰ্ষ্ট মই তোমাক মোকা দিছোঁ, তুমি কেছ কৰা মোৰ নামত। আজি কৰিব নোৱাৰা, মই তোমাৰ নামত মানহানি কেছ কৰিম। তাৰপিছত কোৰ্টত গৈ পেলাই মই তোমাৰ মুখামুখি হ'ম আৰু কোৰ্টত গৈ পেলাই মই তোমালোক তুমি উইনাৰ হোৱা নে মই উইনাৰ হ'ম, এইটো অসমবাসীয়ে নিশ্চয় দেখা পাব। ধন্যবাদ। তো দেখিলে নে বন্ধুসকল, মুস্তাফিজুৰৰ মতে তাৰ কোনো দুখ নাই, ছোৱালীজনী তাৰ ওপৰত মিছা অভিযোগ উঠাইছে। এতিয়া ভাবিব লগা কথা হ'ল যে এজনী ছোৱালীয়ে মিডিয়াৰ আগত থিয় হৈ এনেকুৱা মিছা অভিযোগ উঠাব পাৰেনে? বতাহ নিদিলে কেতিয়াও গছৰ পাত লৰচৰ নকৰে। বন্ধুসকল, কাৰ দুখ কাৰ গুণ এতিয়ালৈকে সম্পূৰ্ণ প্ৰকাশ হোৱা নাই। প্ৰকাশ হ'লে আমি নিশ্চয় গম পাম নিউজ চেনেলৰ জৰিয়তে। ইয়াৰ আগতে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা ঘণ্টি বেলটো প্ৰেছ কৰি দিব যদি ভিডিঅ'টো ভাল পাইছে, আৰু বেছি ভাল পালে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীৰ লগত। আৰু যদি তোমালোকে মোৰ এই ভিডিঅ'টো ফেচবুক পেজত চাই আছা তেনেহ'লে মোৰ এই পেজটো ফ'ল' কৰি ল'বা। আজিৰ কাৰণে ইমানেই আছিল। সকলো ভালে থাকা, সুখে থাকা, লাভ ইউ অল।